এখন সৰু গেলামাল দোকানৰ পৰা তিনিখন ডাঙৰ দোকান হ'ল। সৰু মটৰচাইকেল গেৰেজৰ ঠাইত ডাঙৰ গেৰেজ হ'ল। একালত হাতমুঠিৰে চিন্তা কৰা একাংশ লোকৰ মুখত আজি সন্তুষ্টিৰ হাঁহি। লক্ষীপুৰৰ বগী নদীৰ একাংশ লোকৰ জীৱনলৈ কেনেকৈ আহিল এনে পৰিৱৰ্তন? হয়, একালত অভাৱ অনাটনে জুৰুলা কৰা লক্ষীপুৰৰ একাংশ লোকৰ মুখত আজি সন্তুষ্টিৰ হাঁহি। কিন্তু তেওঁলোকৰ জীৱনলৈ কেনেকৈ আহিল এনে পৰিৱৰ্তন? এখেত বিকাশ উপাধ্যায়। লক্ষীপুৰৰ বগী নদীৰ দীৰ্ঘালীলা বস্তিত তেখেতৰ আছিল এখন সৰু মটৰচাইকেল গেৰেজ। আৰ্থিক সমস্যাৰ বাবে বিকাশ উপাধ্যায় ব্যৱসায় কৰিবলৈ গৈ সমস্যাত পৰিছিল। বন্ধন বেংকৰ বগী নদী শাখাৰ পৰা প্ৰথমে ৩৫,০০০ টকা, পিছলৈ ৫০,০০০ টকা আৰু তাৰ পিছত ১,১০,০০০ টকা লোন লয় এই লোকজনে। বন্ধনৰ পৰা লোৱা লোনেৰে এইখন মটৰ গেৰেজ অলপ ডাঙৰ কৰি আজি অতি স্বচ্ছলতাৰে চলাইছে ব্যৱসায়। এগৰাকী বিকাশ উপাধ্যায়ে এতিয়া কৃতজ্ঞতা প্ৰকাশ কৰিছে বন্ধন বেংকক। প্ৰথম অৱস্থাত মই সৰুকৈ কৰিছিলোঁ, তাৰপিছত বন্ধন বেংকৰ পৰা লোন ল'লোঁ ১,১০,০০০ টকা। সেই লোনৰ টকাখিনিৰে মই দোকানখন অলপ ডাঙৰ কৰিলোঁ। ডাঙৰ কৰি এতিয়া চলাই গৈ আছোঁ। মই প্ৰথমে লৈছিলোঁ ৩৫,০০০ টকা, সেইটো পৰিশোধ কৰিলোঁ। তাৰপিছত ৫০,০০০ টকা লৈছিলোঁ, সেইটোও পৰিশোধ কৰিলোঁ। তাৰপিছত ১,১০,০০০ মোক বন্ধন বেংকে দিছিলে লোন, সেইটো মই লৈ ব্যৱসায়ৰ লগতে জড়িত হৈ আছোঁ। হয়, বন্ধন বেংকৰ পৰা লোন লৈ যদি সদব্যৱহাৰ কৰে তেতিয়াহ'লে ভাল কাম হৈছে। এতিয়া মোৰ নিজৰে মই পৰিচয়টো দিব বিচাৰিছোঁ যে মই প্ৰথমে সৰু আছিলোঁ, ৩বাৰ লোন লৈহে মই আজি এই পৰ্যায়ত উপনীত হ'ব পাৰিছোঁ। এটা পৰিয়াল অতি সুখেৰে চলিব পাৰিছোঁ আৰু মিস্ত্ৰী দুজনকো মই কামত নিয়োগ কৰিব পাৰিছোঁ। গতিকে বন্ধন বেংকৰ পৰা লোন লৈ মই যথেষ্ট উপকৃত বুলিয়ে ভাবোঁ মই নিজকে। আৰু বন্ধন বেংকে লোন আমাৰ নিচিনা গাঁৱলীয়া মানুহক একো নোলোৱাকৈ লোন দিয়াৰ কাৰণে মই বন্ধন বেংকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লক্ষীপুৰৰ বগী নদীৰ ১ নং বোকানলাৰ এই মহিলাগৰাকীৰ জীৱন সলনি কৰিলে বন্ধন বেংকে। কৈলী চুপা ৰায় নামৰ মহিলাগৰাকীয়ে ঘৰৰ সন্মুখত এখন সৰু দোকান আৰম্ভ কৰিছিল। একালত আৰ্থিক সমস্যাৰ বাবে মহিলাগৰাকীয়ে পৰিয়াল চলোৱাত সমস্যা আহি পৰিছিল। বন্ধন বেংকৰ বগী নদী শাখাৰ পৰা প্ৰথমে ৫০,০০০ টকা, পিছলৈ ৭০,০০০ আৰু পৰৱৰ্তী সময়ত ১,০০,০০০ টকা লোন লয় মহিলাগৰাকীয়ে। স্বামীৰ সৈতে মিলি গেলামাল দোকানখন ডাঙৰ কৰাৰ লগতে পিছলৈ এখন হাৰ্ডৱেৰ দোকান আৰু চিলাই দোকানো আৰম্ভ কৰে। বৰ্তমান মহিলাগৰাকী অতি সচ্ছলভাৱে চলাইছে পৰিয়াল। এইগৰাকী মহিলাই এতিয়া প্ৰশংসা কৰিছে বন্ধন বেংকৰ। বন্ধন পৰা আমি ৫০,০০০ মান লৈছো আগত ফাৰ্ষ্ট টাইমত, আৰু নেক্সট টাইমত ৭০,০০০ মান লৈছো। ৩-৪বাৰ হৈ গ'ল আমি এতিয়া ১,০০,০০০ চলাই আছো। এই দোকানে চলাই আছো, দোকানে আগুৱাই আছো। ৩টা হ'ল, আগত ১টা আছিলে, তাৰপাছত এতিয়া ৩টা হৈছে। সেইকেইটা চলাই আছো আৰু এতিয়া ভালেই কওঁ আৰু আমি এনে গাঁৱতো ল'ম বুলি ক'লেতো নোৱাৰো। সেইকাৰণে বন্ধৰ পৰা লৈছো, চলাই আছো, অলপ অলপ দি আছো, ভালকৈ চলি আছো আৰু দিব পাৰিছো। একেবাৰে আমি দুখীয়া মানুহতো ঘপকে দিব নোৱাৰো, সেইকাৰণে অলপ অলপ দি কেনে চলাই আছো। আমাৰ এইটো টেইলৰিং দোকান আৰু এইকেইটাই বস্তু গাঁৱত কি চলে সেইকেইটাই। ইফালে কি আছে? এইফালে গেলামাল দোকান আছে, হাৰ্ডৱেৰ এটা নতুন খোলাইছো। চিলাচুলিৰ দীৰ্ঘালীলা বস্তিৰ বিমল চাওৰ জীৱনলৈ পৰিৱৰ্তন আনিলে বন্ধন বেংকে। এখন সৰু গেলামালৰ দোকান চলোৱা বিমল চাওৱে বন্ধনৰ বগী নদী শাখাৰ পৰা প্ৰথমে ৫০,০০০ টকা, পিছলৈ ১,০০,০০০ টকা লোন লয়। বৰ্তমান অতি সুন্দৰভাৱে ব্যৱসায় চলাই থকা লোকজনে বন্ধন বেংকক দিছে ধন্যবাদ। ব্যৱসায় ঠিকে চলি আছে, গাঁৱলীয়া জেগা হয় আৰু ব্যৱসায় মাজতে অকণমান ডাউন চলাৰ কাৰণে মই বন্ধন বেংকৰ পৰা ৫০,০০০ যোৱা বছৰ লৈছিলোঁ আৰু ভালে ভালে ঘূৰালোঁ। আৰু এইবছৰ আপোনাৰ ১,০০,০০০ ল'লোঁ। এতিয়া লোন ঘূৰাই আছোঁ আৰু আমাৰ লেখীয়া ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে বন্ধন বেংকক মই খুবেই নমস্কাৰ কৰিছোঁ, যাতে এনেকৈ আমাৰ যি গাঁৱলীয়া এৰিয়াত ক্ষুদ্ৰ ব্যৱসায় আছে সিহঁতি বন্ধন বেংকৰ পৰা এনেকৈ লৈ পেলাই যাতে ব্যৱসায়বোৰ চলাব পাৰিব, ভাল বিজনেছ কৰিব পাৰিব। আমাৰ লেখীয়া বহুত ব্যক্তি আছে বা বহুত ব্যৱসায় আছে, যাতে
কিবা এটা ভাল উন্নতি কৰিম ক'লে বন্ধন বেংকৰ পৰা লৈ ভালকে চলিব পাৰিব আৰু ভালে কুশলে ঋণবোৰ ঘূৰালে আকৌ হেতি মানে বন্ধন বেংকে বেছিকৈ দিব সেইকাৰণে মই বন্ধন বেংকক মানে খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ বিনম্ৰ। এনেদৰে গ্ৰামাঞ্চলৰ বহু দৰিদ্ৰ নিবনুৱা লোকক নতুন জীৱনৰ সন্ধান দিছে বন্ধন বেংকে। বহুতক জীয়াই থকাৰ প্ৰেৰণা দিছে বন্ধনে। বন্ধনৰ পৰা ঋণ লৈ সুখী এই সকল লোকে এতিয়া বন্ধনক কৰিছে উচ্চ প্ৰশংসা। ব্যুৰ ৰিপৰ্ট, NE+।